Hello students, welcome to my YouTube channel. আজি আমি exercise 4.2 ৰ question nং 1 ৰ equation 6 ৰ পৰা equation 10 লৈকে সমাধান কৰিম। এই সমাধানটোলৈ আগবঢ়াৰ আগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু এই বেল আইকনটো চুই অন কৰি দিয়া। তেতিয়া আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাবা আৰু সকলোতকৈ আগত চাব পাৰিবা। আমাক ইয়াত দিছে যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। আমি আজি এই 6 নম্বৰ সমীকৰণটোৰ পৰা সমাধানবিলাক আগবঢ়াম। আমি ইয়াৰ প্ৰথম 5টা সমীকৰণৰ সমাধান ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰি আহিছো। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো চাব পাৰা। মই সেই ভিডিঅ'টোৰ লিংকটো ইয়াৰ ডেসক্ৰিপচনত দি দিছো। তোমালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত গৈ সেই লিংকটোত ক্লিক কৰি ইয়াৰ আগৰ ভিডিঅ'টো চাব পাৰিবা। আমি এতিয়া এই সমীকৰণটোৰ সমাধানলৈ আগবাঢ়িছো। আমাৰ সমীকৰণটো দিছে 2x² - 7x + 6 = 0। আমি প্ৰথমে কি কৰিম 2 আৰু 6 পূৰণ কৰিব লাগিব। 2 * 6 কিমান হ'ব? 2 * 6 হ'ব 12। এতিয়া 6 ৰ আগৰ চিনটো কি আছে? 6 ৰ আগৰ চিনটো আছে প্লাস। গতিকে আমি এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে এই 12 হয় আৰু যোগ কৰিলে 7 হয়। সংখ্যা দুটা ভাবা বাৰু। আমাৰ সংখ্যা দুটা কি হ'ব? সংখ্যা দুটা হ'ব 4 আৰু 3, কাৰণ 4 × 3 = 12 আৰু 4 × 3 = 7 হয়। এতিয়া আমি নেক্সট লাইন লিখি দিম। আমাৰ নেক্সট লাইন হৈ যাব 2x² - 7ক আমি কি লিখিম? 4 + 3 whole into x plus 6 = 0. এতিয়া আমি নেক্সট লাইনত ব্ৰেকেট ভাঙি দিম। 2x² - 4x minus plus -3x plus 6 = 0. এতিয়া 2x² আৰু -4x ৰ মাজত কমন কি আছে? কমন আছে 2x। গতিকে আমি 2x কমন ল'ম। তেতিয়া হৈ যাব x - 2। সেম টু সেম আমি ইয়াতো x - 2 লিখি দিলো = 0। এতিয়া এই 3x ৰ আগৰ চিনটো কি আছে? মাইনাস আছে আৰু x ৰ আগত প্লাস আছে। গতিকে আমি ইয়াৰ চিনটো মাইনাস দিব লাগিব। তেতিয়া মাইনাসে প্লাসে মাইনাস হৈ যাব আৰু মাইনাসে মাইনাসে এই চিনটো প্লাস হৈ যাব। আৰু ইয়াৰ সংখ্যাটো আমি দিব লাগিব 3। তেতিয়াহে 3 × x 3x হৈ যাব আৰু 3 × 2 6 হৈ যাব। এতিয়া ইয়াত কি হৈছে? x - 2 দুইটাতে কমন আছে। গতিকে আমি কি কৰিম? x - 2 কমন লৈ ল'ম। তেতিয়া ইভাগে বাহিৰত কি আছিলে? 2x - 3 আছিলে। x - 2 whole into 2x - 3 = 0। এতেকে আমি ক'ব পাৰিম যে x - 2 = 0। আৰু আমি কি বুলি ক'ব পাৰিম? বা 2x - 3 = 0। এতিয়া x - 2 = কি হৈছে? 0 হৈছে। এতেকে x = কি হ'ব? -2 টো ইফালে গ'লে হৈ যাব 2। এতেকে x = 2। আৰু 2x = -3 টো ইফালে গ'লে হৈ যাব 3। এফালে 2 টো কি হৈ আছে? পূৰণ হৈ আছে। ইফালে গ'লে হৰণ হৈ যাব। এতেকে x = কি হৈ যাব? 3/2। গতিকে আমি x ৰ দুটা মান পাই গলো। x = 2 বা 3/2। আমাৰ 7 নম্বৰ ইকুৱেশ্যনটো দিছে x² - 10x - 96 = 0। এতিয়া আমাৰ ইয়াত কি হৈছে? x² ৰ হহক 1 আৰু ধ্ৰুৱক পদ 96। গতিকে আমি 1 আৰু 96 ইনটু কৰি কি পাম? 96। এতিয়া চোৱা 96 ৰ আগৰ আমাৰ চিনটো কি আছে? মাইনাস আছে। গতিকে আমি কি কৰিব লাগিব? এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে 96 হয় আৰু বিয়োগ কৰিলে আমি কি পাওঁ? 10 পাওঁ। সংখ্যাকেইটা ভাবা। সংখ্যাকেইটা কি হ'ব পাৰে বাৰু? মই সংখ্যাকেইটা কি কৈ দিছো? সংখ্যাকেইটা হ'ব পাৰে 16 আৰু 6। কাৰণ 6 ষোল্লং কিমান হয়? 96 হয়। আৰু 16 পৰা যদি আমি 6 বিয়োগ কৰো তেতিয়া আমি কি পাম? 10 পাম। তোমালোকে এনেদৰে কিছুমান সংখ্যা মনত উলিয়াবলৈ অসুবিধা পাব পাৰা। গতিকে সেই পূৰণফলটো কি কৰিবা? চুটি নিয়মেৰে হৰণ কৰি দিবা। অৰ্থাৎ তাক মৌলিক উৎপাদকত বিশ্লেষণ কৰি দিবা। ইয়াত আমি 96ক কৰি দিছো 3 × 3 = 9, 3 × 2 = 6। আকৌ 2 এ কৰিলো 2 ষোল্লং 32 হৈ গ'ল। আকৌ আমি 2 এ কৰি দিলো 2 8 × 16। আকৌ আমি 2 এ কৰি দিলো 2 4 × 8। আকৌ 2 এ কৰি দিলো 2 2 × 4। আমি এতিয়া 96ৰ মৌলিক উৎপাদকবোৰ পাই গলো। এতিয়া আমি এই মৌলিক উৎপাদকবোৰক দুভাগ কৰিম আৰু ইহঁতক বেলেগে বেলেগে আমি পূৰণ কৰি চাম আৰু চাম যে বিয়োগফলটো 10 হয় নে নহয়। কেনেকৈ পূৰণ কৰিলে আমাৰ বিয়োগফলটো 10 হ'ব সেইটো চাম। গতিকে ইয়াত আমি কি কৰিম? 3 × 2 এটা গ্ৰুপত আমি সিহঁতক ৰাখি দিলো। 3 × 2 হ'ব 6 আৰু আনটো গ্ৰুপত আমি ৰাখি দিলো 2 × 2 × 2 × 2। সেইটো হৈ গ'ল 16। এতিয়া ইহঁতৰ বিয়োগফলটো কি হৈছে? 10 হৈছে। মানে এইটো কম্বিনেশ্যনত আমাৰ এই অংকটোত মিলি গৈছে। এতিয়া আমাৰ নেক্সট লাইন হৈ যাব x² - 16 - 6 whole into x minus 96 = 0. এতিয়া আমি ব্ৰেকেট ভাঙি দিম। হৈ যাব x² - 16x মাইনাছে মাইনাছে প্লাস 6x minus 96 = 0।
এক্স স্কোৱাৰ আৰু 16xৰ মাজত কমন আছে এক্স, গতিকে এক্স কমন ল'লোঁ, তেতিয়া হৈ যাব এক্স হোল ইনটু এক্স মাইনাছ 16। আমি আকৌ এইফালেও এক্স মাইনাছ 16 লিখিব লাগিব ইকুৱেল টু 0। এতিয়া 6x আৰু এক্স ইহঁতৰ মাজৰ চিনটো কি আছে প্লাছ আছে, গতিকে ইয়াত আমি চিনটো প্লাছ দিম আৰু 6 দিম, তেতিয়া 6 ইনটু এক্স 6x হৈ যাব আৰু 6 ইনটু 16 96 হৈ যাব। এতিয়া এক্স মাইনাছ 16 দুইটাতে আছে, আমি কমন লৈ ল'লোঁ আৰু ইভাগে থাকিলে এক্স প্লাছ 6 ইকুৱেল টু 0। এতেকে আমি লিখিব পাৰিম যে এক্স মাইনাছ 16 ইকুৱেল টু 0 বা এক্স প্লাছ 6 ইকুৱেল টু 0। এতেকে এক্স ইকুৱেল টু হৈ যাব মাইনাছ 16টো ইফালে গ'লে হৈ যাব 16, আকৌ এক্স ইকুৱেল টু হৈ যাব প্লাছ 6টো ইফালে গ'লে হৈ যাব মাইনাছ 6, গতিকে আমি ক'ব পাৰিম যে এক্স ইকুৱেল টু 16 বা মাইনাছ 6। এইটোৱে আমাৰ সমাধানটো। আমাৰ 8 নম্বৰ ইকুৱেশ্যনটো দিছে √3x স্কোৱাৰ প্লাছ 10x প্লাছ 7√3 ইকুৱেল টু 0। এতিয়া আমি কি কৰিম, √3 আৰু 7√3 পূৰণ কৰিব লাগিব। 7√3 ইনটু √3, তেতিয়া হৈ যাব 7 ইনটু √3 ইনটু √3 হৈ যাব 3, 7 ইনটু 3 21। এতিয়া 7√3 আগত কি চিন আছে প্লাছ, গতিকে এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা যোগ কৰিলে 10 হয় আৰু পূৰণ কৰিলে 21 হয়। সংখ্যা দুটা কি হ'ব 7 আৰু 3, 7 3 গুণ 21 আৰু 7 3 10। গতিকে আমাৰ নেক্সট লাইন হৈ যাব √3x স্কোৱাৰ প্লাছ 10xক আমি কি বুলি লিখিব পাৰিম 7 প্লাছ 3 হোল ইনটু এক্স প্লাছ 7√3 ইকুৱেল টু 0। ইমপ্লাইজ আমি ব্ৰেকেট ভাঙি দিম √3x স্কোৱাৰ প্লাছ 7 ইনটু এক্স 7x প্লাছ 3 ইনটু এক্স 3x প্লাছ 7√3 ইকুৱেল টু 0। √3x স্কোৱাৰ আৰু 7xৰ মাজত কমন আছে এক্স কমন ল'লোঁ, তেতিয়া হৈ গ'ল এক্স হোল ইনটু √3x প্লাছ 7। আকৌ আমি ইয়াতো আমি ছেম টু ছেম লিখিম √3x প্লাছ 7 ইকুৱেল টু 0। এতিয়া আটাইকেইটা চিন কি আছে প্লাছ আছে, গতিকে আমি ইয়াৰ চিনটো প্লাছ দিব লাগিব আৰু ইয়াত আমি পূৰণ কৰিব লাগিব √3, তেতিয়াহে √3 ইনটু √3 কি হ'ব 3 আৰু √3 ইনটু 7 কি হৈ যাব 7√3 মিলি যাব মানে। এতিয়া আমাৰ √3x প্লাছ 7 দুইটাতে আছে, গতিকে আমি কি কৰিম কমন লৈ ল'ম √3x প্লাছ 7 হোল ইনটু আমাৰ ইভাগে কি আছে x প্লাছ √3 লিখি দিম ইকুৱেল টু 0। এতেকে আমি ক'ব পাৰিম যে √3x প্লাছ 7 ইকুৱেল টু 0 বা x প্লাছ √3 ইকুৱেল টু 0। এতিয়া আমি কি কৰিম √3x ইকুৱেল টু কি হৈ যাব প্লাছ 7টো ইফালে গ'লে মাইনাছ 7 হৈ যাব, গতিকে x ইকুৱেল টু কি হৈ যাব এইফালে √3টো হৰণ হৈ যাব মাইনাছ 7 বাই √3 হৈ যাব। এতিয়া আকৌ x ইকুৱেল টু কি হৈ যাব প্লাছ √3টো ইফালে গ'লে মাইনাছ √3 হৈ যাব, গতিকে আমি পাই গ'লোঁ x ইকুৱেল টু মাইনাছ 7 বাই √3 আৰু মাইনাছ √3। আমাৰ 9 নম্বৰ সমীকৰণটো দিছে x স্কোৱাৰ প্লাছ 2√2x প্লাছ 2 ইকুৱেল টু 0। এতিয়া আমি কি কৰিম 1 আৰু 2 পূৰণ কৰিব লাগিব, 1 ইনটু 2 কিমান হ'ব 2 হ'ব। এতিয়া আমি এনেকুৱা দুটা সংখ্যা বিচাৰিবলৈ যি দুটা সংখ্যা যোগ কৰিলে 2√2 হয় আৰু পূৰণ কৰিলে কি হয় 2 হয়। আমাৰ সংখ্যা দুটা হ'ব √2 আৰু √2, কাৰণ √2 ইনটু √2 কি হ'ব √2 ইনটু √2 হ'ব 2 আৰু √2 প্লাছ √2 হ'লে 2√2 হয়, গতিকে আমাৰ সংখ্যা দুটা √2 আৰু √2 হ'ব। নেক্সট লাইন হৈ যাব x স্কোৱাৰ প্লাছ 2√2 ঠাইত আমি লিখিব পাৰিম √2 প্লাছ √2 হোল ইনটু এক্স প্লাছ 2 ইকুৱেল টু 0। এতিয়া আমি নেক্সট লাইন ব্ৰেকেট ভাঙি দিম x স্কোৱাৰ প্লাছ √2 ইনটু এক্স কি হৈ যাব √2x হৈ যাব প্লাছ আকৌ √2 ইনটু এক্স হৈ যাব √2x প্লাছ 2 ইকুৱেল টু 0। ইয়াত x স্কোৱাৰ আৰু √2x ইহঁতৰ মাজত কমন কি আছে x আছে, x কমন হ'লে হৈ যাব x হোল ইনটু এক্স প্লাছ √2। আকৌ আমি ইয়াতো ছেম টু ছেম x প্লাছ √2 লিখি দিলোঁ ইকুৱেল টু 0। এতিয়া আটাইকেইটা চিন কি আছে প্লাছ আছে, গতিকে চিনটো হ'ব প্লাছ আৰু ইয়াত আমি পূৰণ কৰিব লাগিব √2, তেতিয়াহে √2 ইনটু এক্স কি হৈ যাব √2x হৈ যাব আৰু √2 ইনটু √2 2 হৈ যাব। আমাৰ নেক্সট লাইন হৈ যাব x প্লাছ √2 হোল ইনটু এক্স প্লাছ √2 ইকুৱেল টু 0। এতেকে x প্লাছ √2 ইকুৱেল টু 0। আকৌ x প্লাছ √2 দুবাৰ আছিলে, গতিকে আকৌ আমি লিখি দিম x প্লাছ √2 ইকুৱেল টু 0। এতেকে x ইকুৱেল টু প্লাছ √2টো ইফালে গ'লে হৈ যাব মাইনাছ √2, আকৌ আমি ইয়াত লিখিব পাৰিম x ইকুৱেল টু প্লাছ √2টো ইফালে গ'লে হ'ব মাইনাছ √2। এতেকে x ইকুৱেল টু হ'ব মাইনাছ √2 বা মাইনাছ √2। আমাৰ নেক্সট ইকুৱেশ্যনটো দিছে 14x প্লাছ 5 মাইনাছ 3x স্কোৱাৰ ইকুৱেল টু 0।
এই ইকুৱেশ্যনটো কি হৈছে আমাক উলট পালটকৈ দিয়া আছে মানে কিছুমানৰ ইয়াতে কনফিউজন লাগি যায় এইটো কেনেকৈ আছে বুলি এইটো আমি প্ৰথমে কি কৰিব লাগিব ভালকৈ ইহঁতক মিলাই পিনি লিখি ল'ব লাগিব আমি ফাৰ্ষ্ট লিখিম -3x স্কোৱাৰ এতিয়া হৈ যাব +14x +5 = 0 এতিয়া তোমালোকে চোৱা যে আমাৰ এই ইকুৱেশ্যনটো কি হৈছে মাইনাছেৰে আৰম্ভ হৈছে সেইকাৰণে আমি কি কৰিম এই ইকুৱেশ্যনটোৰ পদবিলাকক সমান চিনৰ আনফালে লৈ যাম তেতিয়া -3x স্কোৱাৰটো সমান চিনৰ ইফালে হ'লে কি হৈ যাব 3x স্কোৱাৰ হৈ যাব সেই একেদৰে +14x টো ইফালে গ'লে -14x হৈ যাব আৰু +5 টো সমান চিনৰ ইফালে গ'লে -5 হৈ যাব = 0 এতিয়া আমি কি কৰিব লাগিব আমি 3 আৰু 5 পূৰণ কৰিব লাগিব 3 * 5 কিমান হ'ব 15 এতিয়া 5 ৰ আগৰ চিনটো কি আছে মাইনাছ আছে গতিকে আমি এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা বিয়োগ কৰিলে 14 হয় আৰু পূৰণ কৰিলে কিমান হয় 15 হয় সংখ্যা দুটা হ'ব 15 আৰু 1 মানে 15 * 1 15 15 - 1 কিমান হ'ব 14 সেইকাৰণে আমাৰ নেক্সট লাইন হৈ যাব 3x স্কোৱাৰ -14ক আমি কি বুলি লিখিব পাৰিম 15 - 1 আৰু x আছিলে যে সেইকাৰণে আমি লিখিম হোল ইনটু x -5 = 0 এতিয়া আমি ব্ৰেকেট ভাঙি লিখি দিম 3x স্কোৱাৰ -15x মাইনাছে প্লাছ x * 1x -5 = 0 3x স্কোৱাৰ আৰু 15x ৰ মাজত কমন কি আছে 3x আছে আমি 3x কমন ল'লোঁ তেতিয়া হৈ গ'ল 3x হোল ইনটু x -5 আকৌ আমি ইয়াতো কি লিখিব লাগিব সেম টু সেম x -5 লিখিব লাগিব = 0 এতিয়া এই x ৰ আগৰ চিনটো প্লাছ আছে ইয়াতো x ৰ আগত প্লাছ আছে গতিকে ইয়াৰ চিনটো হ'ব প্লাছ আৰু এই সংখ্যাকেইটা কি হৈছে সেম টু সেম আছে গতিকে আমি ইয়াত 1 দি দিলে হৈ যাব এতিয়া ইয়াত কি হৈছে x -5 কমন আছে গতিকে আমি x -5 কমন ললোঁ হোল ইনটু কি হৈ যাব 3x + 1 হৈ যাব = 0 এতেকে আমি ক'ব পাৰিম যে x -5 = 0 বা 3x + 1 = 0 এতিয়া x = কি হ'ব -5 টো ইফালে গ'লে হৈ যাব 5 x = 5 আকৌ এই সাইডত হৈ যাব 3x = +1 টো ইফালে গ'লে হৈ যাব -1 3 টো ইফালে পূৰণ ইফালে গ'লে হৰণ x = -1/3 হৈ যাব এতেকে আমি পালো যে x = 5 বা -1/3 এইটোৱে আমাৰ সমাধানটো এই সমাধানটো বুজি পোৱাত যদি কাৰোবাৰ কিবা অসুবিধা হয় মোক কমেন্ট কৰি জনাবা আৰু এই সমাধানটো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক দি দিবা লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা